নমস্কাৰ। মোৰ এটি স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনামা অনুভৱৰ চাকনৈয়া। বটগছজোপা হয়তো একেদৰেই আছে। তাৰ ছাঁত একোনীয়াকৈ সজা ঘুমটিখন ঠায়ে ঠায়ে মাটিৰ চামনি এৰিছে। ঔ কুলি কু 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 বুলি আকৌ এবাৰ মাত বুলি পঢ়ি থাকোঁতেই যেন কুলিজনীয়ে ৰিঙিয়াই মাতিছে। চোৰ পুলিচ ধৰাধৰি লুকা ভাকু আজিও খেলি আছে। মাথো সলনি হৈছে সময় আৰু মানুহ। পেৰেড সাৱধান দি আৰম্ভ হৈ আবেলি ৩:৩০ বজাৰ ঘণ্টা বজালৈকে। কেতিয়াবা হয়তো আছিল অপেক্ষা আৰু কেতিয়াবা আছিল আমেজ। চিন্তাবিলাক ইমান গধুৰ নাছিল। মনে মনে ক্ৰিকেট খেলিব যোৱাৰ চিন্তা, ভৰিত দুখ পাই মনে মনে জুইৰ কাষত বহি বিষ কমোৱাৰ চিন্তা, আৰু কেতিয়াবা হয়তো ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পোৱাৰ চিন্তা, ইত্যাদি ইত্যাদি। তেতিয়াও মাথো যুঁজ আছিল নিজৰ মাজত, আৰু এতিয়াও কিছু একেই। মাথো ক্ৰমশ বাঢ়িছে চিন্তাৰ জটিলতা, দায়িত্ববোধ আৰু বৰ্তমান সময়ৰ কিছু সঁচা মিছা আহ্বান। নিৰ্জনতাত কেতিয়াবা উৰি যাওঁ সেই কণমানিটিৰ ৰঙালী মনটোলৈ। সেই শব্দবোৰ এতিয়াও গুঞ্জৰিত হয়, কল্পনাত যেন উঠি ভাহি যাওঁ। আজি এনেকৈ থাকোঁ দিয়া, ভাল লাগে কেতিয়াবাও মোৰ সেই অনুভৱৰ চাকনৈয়াত। ধন্যবাদ।